হে গাইজ স্বাগতম জনাইছোঁ আজি আমাৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি বনাম যে ঘৰত কেনেকৈ সহজে গাৰ্লিক ব্ৰেড চেণ্ডউইচ বনাব পাৰি সেইটোৱে বনাম আজি। তো আহক সকলোৱে চাওক ইজিলি কেনেকৈ গাৰ্লিক ব্ৰেড চেণ্ডউইচ বনাব পাৰি ঘৰতে থাকি লকডাউনৰ টাইমত। এয়া চাওক আমি কি কি লৈছোঁ। এয়া লৈছোঁ আমি বাটাৰ, এয়া লৈছোঁ আমি চীজ, আৰু এইটোতো জানে আপোনালোকে জলকীয়া আমি কাটিছোঁ। তাৰপিছত এইটো হৈছে আমাৰ নহৰুটো পিচিছোঁ। এইটো হ'ল জ্বলা গুড়া যোনটো আমি এইটো পিচিছোঁ। তাৰপিছত এইটো হৈছে অৰিগেনো যোনটো আপোনালোকৰ ওচৰত যিকোনো গ্ৰ'চাৰী দোকানত পাই যাব। এইটো হৈছে জলকীয়া গুড়া, আৰু এইটো কণী, আৰু এইটো ব্ৰেড। তো আহক গোটেইখিনি কেনেকৈ প্ৰচেছ বনোৱা হয় তো চাই যাওক। এতিয়া আমি মিক্স কৰিম গোটেইখিনি, চাই যাওক। এইটো হৈছে আপোনাৰ বাটাৰ, এইটো হৈছে নহৰু আমি যোনটো পিচিছিলোঁ, জলকীয়া কটা জলকীয়াখিনি দিছোঁ। মানে গোটেইখিনি আপোনালোকে মিক্স কৰি ল'ব। এইটো হৈছে অৰিগেনো, আৰু এইটো হৈছে জলকীয়া গুড়া। এইটো আপোনালোকে মিক্স কৰি ল'ব। এয়া চাওক আমি মিক্স কৰি দিলোঁ, গোটেইখিনি মিক্স কৰি দিলোঁ। এতিয়া আমি ব্ৰেডত গোটেইখিনি লগাই দিম। মানে আপোনালোকে চাই চাওক কেনেকৈ লগোৱা হয় বা কেনেকৈ কি হয়। এতিয়া আমি তাৱাটো গৰম কৰি ল'ম। অকণমান গৰম হ'ব লাগিব। এতিয়া আমি অকণমান বাটাৰ দি দিম ইয়াতে। এয়া অকণমান আমি বাটাৰ দি দিছোঁ। জুইটো অকণমান কমাই লৈ ল'ব আপোনালোকে, নহ'লে বস্তুটো জ্বলি যাব। এতিয়া আমি বস্তুটো উল্টাই দিছোঁ, চাই লওক আপোনালোকে। দেখিবলৈ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া আমি কণীটো ভাজি ল'ম, চাই যাব আপোনালোকে। এতিয়া কণীটো অকণমান ভাজি হৈ গ'ল। এতিয়া আমি ব্ৰেডটো তাৰ ওপৰত দি দিম, চাই যাওক। চাওক আমি ব্ৰেডটো দি দিছোঁ ইয়াৰ পৰা। এতিয়া আমি যিমানখিনি চীজ আছিলে আমাৰ লগত সেইখিনি আমি ওপৰত দি দিম, চাই যাওক। এয়া আমাৰ হৈ গ'ল গাৰ্লিক ব্ৰেড চেণ্ডউইচ। ফ্ৰেণ্ডসকল চাওক, এয়া হৈ গ'ল। আমি যদিও বা বনাইছোঁ তথাপিতো আজি আমাৰ ফাৰ্ষ্ট টাইম হয়। কেনে হৈছে আপোনালোকে কমেণ্ট কৰিব।
নিশ্চয় ভালেই লাগিব খাই আপোনালোকেও বনাওক ট্ৰাই কৰক এনেকৈ যদি বিচাৰে তো ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ যদিও ভিডিঅ'টো বহুত ছুটি হ'ল তথাপিতো আপোনালোকৰ কাৰণে বনালোঁ মন গ'ল যে লকডাউনৰ টাইমত কিবা এটা বনাই দিওঁ বুলি কিনে থেংক ইউ ফৰ ৱাচিং এণ্ড সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব গোটেইখিনি কৰি দিব আপোনালোকে আশা ৰাখিলোঁ সেয়েহে আজিলৈ বিদায় মাগিলোঁ থেংক ইউ